আইজ ব্লগৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালো। এতিয়া আমি যাম ফেন্সি বজাৰত। তো বলক গৈ থাকো আমি এতিয়া ফেন্সি বজাৰত। হে বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। এইটো কিন্তু মোৰ ডাইলগ নহয়, মধুস্মিতা বাৰ ডাইলগ। আৰু এতিয়া আপোনালোকে যিহেতু গমে পায় আইতাৰ বাৰ্থডে গ'ল, তো তেতিয়া বাৰ্থডেৰ গিফ্ট দিয়া নহ'লে এতিয়া আমি ফেন্সিত গৈ পেলাই গিফ্ট দিম। পাপাহঁতৰ হোটেলখনো দেখাই আনিম আৰু গিফ্টটো দিম। তো বোলক আমি গৈ থাকোঁ এতিয়া। সেইটোৰ কাৰণে মা আইতাতো যাবই, আছলি বাৰ্থডে গাৰ্ল। তো বোলক আমি এতিয়া গৈ থাকোঁ। আৰু এইটো মোৰ ঘড়ী, স্মাৰ্ট ৱাটচ। হাতখন অলপমান আহি গৈছে এনে। আমি ফেন্সি বজাৰ পালোঁ আৰু আইতাক আমি কাৰেণ্টৰ চিৰি দি লৈ আহিলোঁ। আইতা পূৰা ভয় খাই আছিল। উঠাৰ সময়ত সেই কৰি আনিলোঁ। উঠাৰ সময়ত আনিলোঁ কাৰেণ্টৰ চিৰিত আৰু নামাৰ নৰ্মেল চিৰি দি আনিছোঁ। তো বোলক এতিয়া ক'ত বা নাযায় দেখাম। তেতিয়া আমি বস্তু কিনিম, ৰ'ব দেখাম আপোনালোকক। মা আৰু আইতাই পুৰা কথা পাতি গৈ আছে। এই চাওক, দুয়োটাই কথা পাতি গৈ আছে। এতিয়া চাম, ৰ'ব দেখা। আমি দোকানত আহিলোঁ, মই ইয়াতে বহি আছোঁ আৰু মাহঁতে টুলত বহি আছে। আইতাৰ মনে মানা নাই, চুন্নি এখন ল'লে কিন্তু এতিয়ালৈকে মনে মানা নাই। ৰ'ব দেখাই আছোঁ। এই চাওক, এই আইতাৰ মনে মানা নাই এতিয়ালৈকে। ৰ'ব বেক কেমেৰাৰে দেখাই আছোঁ। দোকানখনৰ নাম কি আংকল? দোকান গোয়েঙ্কা এণ্টাৰপ্ৰাইজ ওপৰত আছে। মুণ্ডা বুলি ক'লেই গম পাব। আপোনালোককতো মই নাম্বাৰটো কৈ দিছোঁ। আংকল কি ক'ত থ'ব আমাক? তিনিআলি চাৰিআলি মানে চাৰিটা আলি। আমি এতিয়া গৈ আছোঁ ঘৰ। বোলক গৈ থাকোঁ। Thank you. Welcome. অৱশ্যে গিফ্টটো মাৰ পচন্দতে আনিছোঁ। এইটো আপোনালোকক দেখালোঁ, কাৰণ মই আনি দিলে পচন্দ নহ'বও পাৰে। সেইকাৰণে মাক লৈ গৈছিলোঁ ফেন্সিলৈকে, গৈ পেলাই এয়া আনিছোঁ খুলি পেলাই। আপোনালোকে জনাবচোন ভাল লাগিছেনে নাই। চাওঁ, হৈছে। ইমান গোটেইখিনি খুলি দিব নালাগেতো। এইখন নালাগে আৰু খুলিব নালাগে। এইখন চাদৰ আৰু মায়ে লৈছে অৱশ্যে এইখন চাদৰ লৈছে। এনেকুৱা বোলে ফুলৰ মেখেলা আছে সেইকাৰণে। আৰু মৰমীটো খোলাচোন। আৰু এইখন চুৰ্ণি আনিছে। এইখন চুৰ্ণি দীপ্তিবাৰ কাৰণে আনিছে। দীপ্তিবা, তোৰ কাৰণে এইখন চুৰ্ণি লৈছে মায়ে, চাই ল। আৰু এইযোৰ মোৰ চেণ্ডেল, নালাগে তেনেকৈ। এইযোৰ
বহুত কিবা কিবি মাহঁতৰ আনিছে বস্তু, কিন্তু মোৰ একো আনা নাই। চেণ্ডেল আনিব বুলি কৈছিলো, তো নিদিলে। চেণ্ডেল চাইছিলোঁ নাপালোঁ, সেইটো কাৰণেহে। এইয়া ৰাফিজ কৰিব ভাল, সেইকাৰণে আনিলোঁ। আৰু ভেলৰ তেলৰ গ'লে লাগিব। তোমাৰো আনিমতো, তোমাৰ আনিম নহয়। পাৰ্কতো লৈ যাম বুলি কৈ নিদিলো। কালি লৈ যাম নে? ঠিক আছে। গৰম লাগিছে। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা দে। আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈকে বাই বাই।